শাৰী পাতি যোৱাৰ কাৰণে অনুৰোধ জনাইছো আৰু তেওঁলোকক আমাৰ দলৰ তেওঁলোকক ওয়েলকাম জনাইছো আৰু এই হিচাপতে তেওঁলোকক সকলোকে আগবাঢ়ি অহাৰ কাৰণে অনুৰোধ জনাইছো তেওঁলোকে এজন এজনকৈ সকলোৱে আগবাঢ়ি অহাৰ চলাচল আমাৰ হাতত যিহেতু সময় কম আছে আমাৰ মাজত টোটেল 230 জন আজি যোগদান কৰাৰ কাৰণে আগবাঢ়ি আহিছে আব্দুল কাছেম ৰাজিদুল ইসলাম হাসান আলী রফিকুল ইসলাম ইউনিস আলী শাহজাহান আলী আব্দুল রফতার সকলে আগবাঢ়ি আহক আৰু কৈ দিছো জাবেদা বেগম চাহিদা খাতুন জাসমিনা খাতুন করম দাস নবীন নব দাস রঞ্জিত নব দাস সুজন নব দাস মিথুন নব দাস অরূপ নব দাস অমৃত নব দাস রাহুল নব দাস সাধন নব দাস চন্দনা বসুমতাৰী বিমল আলী বিল্লাল আলী মাহিবুল ইসলাম সকলে একেলগে আগবাঢ়ি আহক সকলে একেলগে আগবাঢ়ি আহক নিপেন চন্দ্ৰ নব দাস সাত্তাৰ আলী খুদিয়া খাতুন জয়মান বেগম সাজিরুল খাতুন সবিরন নেসা মহিবুল ইসলাম সাজেদা খাতুন মর্জিনা বেগম অভিরাম নেসা আতিকুল নেসা মৃত্যুঞ্জয় বিশ্বাস অজিত বিদ্যুৎ মণ্ডল আকাশ সরকার সুমন মজুমদার জয় মহানায়ক দীপ সরকার মানিক অজিত দেব সীমা সাহা সকলে একেলগে আগবাঢ়ি আহক শুভজিৎ নাইক বিজেপি সুমন রায় হোসেনজিৎ বর্মন শরৎ মল্লিক সম্রাট মহানায়ক তুমির মণ্ডল রামপ্রসাদ মণ্ডল বিপিপিএল সকলে আগবাঢ়ি আহক একেলগে তাৰপিছত জমল আলী মণ্ডল আলী জাতমান আলী জাহরুল ইসলাম আজুথা বেগম মনিবুল ইসলাম মকসেদ আলী ভজন সরকার অভি সরকার গুলা বিশ্বাস রেখা সরকার সীমা সরকার সুপ্রিয়া সরকার সাইদা সরকার পিঙ্কি সরকার গীতা সরকার জানকী সরকার তাগাৰী বর্মন রবীন্দ্র বর্মন সকলকে আগবাঢ়ি অহাৰ কাৰণে অনুৰোধ জনাইছো নাম নগলে আপোনালোকে আহক সকলে আজি জইনিং কৰিব অহা সকলে আহক আৰু আশাটো অলপমান খালী কৰি দিব অহাৰ কাৰণে আপোনালোকে সহায় কৰক অলপমান আজি আমাৰ দলৰ প্ৰতি আকৃষ্ট হৈ ৰাস্তাটো খালী কৰি দিব যিসকল জইনিং হৈছে আকৌ তেওঁলোকে নিজৰ নিজৰ আসন গ্ৰহণ কৰাৰ কাৰণে বিনম্ৰভাৱে অনুৰোধ জনাইছো যিসকল জইনিং কৰা হ'ল ইতিমধ্যে আৰু যিসকলে জইনিং কৰিব আছে নাম নকলে আপোনালোকে সন্মুখত অহাৰ কাৰণে একেলগে অনুৰোধ জনাইছো বিনম্ৰভাৱে আপোনালোকে আহক আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছো যে আপোনালোকে আমাৰ বিপিএল দলৰ প্ৰতি আকৃষ্ট হৈ আপোনালোকে আজি জইনিং হোৱাৰ কাৰণে আহিছে তাৰ কাৰণে আপোনালোকক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো আমাৰ মাজত টোটেল 230 জন বিজেপি ইউপিপিএল কংগ্ৰেছ আম আদমি পাৰ্টি বিভিন্ন দলৰ পৰা যোগদান হোৱাৰ কাৰণে আহিছে এয়া আমাৰ হাতগামা মহিলাৰ স্থানৰ সবল নেতৃত্ব তেওঁলোকে সবল নেতৃত্বৰ প্ৰতি আকৰ্ষিত হৈ আজি যোগদান কৰাৰ কাৰণে আগবাঢ়ি আহিছে তেওঁলোকক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো।